exercise 1.5 or number 10 হৈছিলে হয়নে 11 ইয়াতে কৈছে যে 5 1/2 মিটাৰ কাপোৰৰ দাম 7 6/7 টকা হলে প্ৰতি মিটাৰ কাপোৰৰ দাম কিমান তানে 5 মিটাৰ ধৰি লোৱা 5 মিটাৰ কাপোৰৰ দাম কিমান 7 টকা ধৰি লোৱা তেতিয়া হলে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব তানে 5 1/2 মিটাৰ কাপোৰৰ দাম সমান সমান কিমান দিয়া আছে 7 6/7 টকা এতিয়া 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব এতেকে প্ৰতি মানে কিমান প্ৰতি মানে 1 প্ৰতি মানে কিমান 1 গতিকে 1 মিটাৰ কাপোৰৰ দাম 6/7 হৰণ 5 1/2 ইমান টকা হৈ যাব এতিয়া এটো কি হিচাপত আছে ভগ্নাংশ হয়তো কি হিচাপত আছে মিশ্র ভগ্নাংশ হৈ আছে মিশ্রটো আমি প্ৰথমত কি কৰিব লাগিব অপকৃত কৰিব লাগিব অপকৃত কেনেকৈ কৰে 7 * 7 প্লাস কি হ'ব 6 49 প্লাস 6 55 হৰণ এইটো আমি অপকৃত কৰিম 2 * 5 10 10 + 1 11 এইটো টকা দি দিবা এতিয়া এইটো হৰণ যে হৈ আছে মাজত কি হৈ আছে হৰণটো যদি পূৰণ লিখো কি হ'ব এই সেকেন্ড নম্বৰটো কি হ'ব ওপৰত যাব 2 টো ওপৰত যাব আৰু 11 টো কি হ'ব তলত আহিব এতিয়া 5/7 55/7 ইনটু 2 কি মান হ'ব 11 এতিয়া পাছে দি আমি এটো কাটিব পাৰিম মানে 11 দি কাটিব পাৰিম 11 এটো কিমান বাৰ যাব একবাৰ এটো 11 দি কাটিলে 5 বাৰ এটা এটো লগত এটো কি হৈ আছে পূৰণ 10 কিমান হ'ব 7 ইমান টকা 10/7 মানে কিমান এটো যদি আমি সমস্ত হিচাপত লিখিব 7 1 কি হ'ব 3 ইমান টকা গতিকে 1 মিটাৰ কাপোৰৰ দাম বা প্ৰতি মিটাৰ কাপোৰৰ দাম কিমান হ'ব 1/3/7 কাপোৰৰ দাম 10 টকা কথাটো এনেকৈ যাব গতিকে 1 মিটাৰ কাপোৰৰ দাম কিমান 5 টকা আমি কেনেকৈ পালো 10/2 কৰিহে পালো মানে এটো ওপৰত যাব আৰু এটো তলত আহিব তেনেকৈ ইয়াতে আছে সমস্ত হিচাপত আছে যে 5 1/2 মিটাৰ কাপোৰৰ দাম দিয়া আছে এটো 7 6/7 এটা 1 মিটাৰ যদি লিখলো এটো হৰণ কি হ'ব এটো হ'ব যেনেকৈ এটো হৈছিল 10 / কি হৈছিল 2 এটো ডিভাইডেড বাই এটো হ'ব এটা আমি এটো অপকৃত আছে সমস্ত ভাঙি দিছো অপকৃতলৈ নিছো 55/7 আৰু এটো হ'ব 11/2 আৰু এটো হৰণটো আমি পূৰণলৈকে লিখিছো পূৰণলৈকে লিখিলে এটো কি হ'ব এটো হৰটো লব হ'ব লবটো হৰ হ'ব 11 দি কাটিছো একবাৰ এটো 11 দি কাটিছো 5 বাৰ 5 2 * 10 10 ডিভাইডেড বাই 7 আকৌ আমি সমস্তলৈ নিছো কাৰণ এটো 7 10 কিমান বাৰ যায় একবাৰ বাকি থাকে কিমান 3 বাৰ 3 টো ওপৰত থাকে আৰু এটো তো 7 থাকিবই আৰু ভাগফলটো ইয়াতে থাকে সমস্ত টকা বুজি পাইছা না এতিয়া তো 14 নম্বৰ ইয়াতে কৈছে আয়তৰ কালি আয়ত কেনেকুৱা এনেকুৱা আছিল আয়ত এইটো কি বুলি কোৱা হৈছিল প্ৰস্থ বা বি আৰু এইটো কি কোৱা হৈছিল দিক বা এল এইটো যদি আয়ত হয় আয়তৰ এইফালৰ এইটো কি বুলি কোৱা হৈছিল প্ৰস্থ বা বি বুলি কোৱা হয় আৰু ওপৰ ফালে থকা এইটো কি বুলি কোৱা হৈছিল দিক বা এল মানে লেন্থ বি মানে ব্ৰেথ এতিয়া এই যেটো লেন্থ এই লেন্থৰ কি হ'ব সমান হ'ব একে হ'ব এটো 5 যদি হয় এটো 5 হ'ব এটো যদি 10 হয় এটো 10 হ'ব আৰু এইটো সমান আয়তৰ বিপৰীত বাহুবিলাক সমান এইবিলাকক কোৱা হয় বাহু কিমানটা বাহু আছে 4টা বাহু আছে গতিকে দিক আৰু এইটো দিক দুটা একে আৰু এইটো প্ৰস্থ আৰু এইটো প্ৰস্থ একে হ'ব আৰু এতিয়া কৈছে আয়তৰ কালি আমি সূত্ৰ জানো L * B মানে দিক পূৰণ প্ৰস্থ আয়তৰ কালি সূত্ৰটো কি আছিল দিক পূৰণ প্ৰস্থ কিমান দি আছে 45 5/16 দি আছে বুজি পাইছা না এই দুটাৰ পূৰণ ফল দি আছে 55 5/16 দি আছে এতিয়া দুটা পূৰণ আৰু আমাৰ এটা দি আছে কি
প্ৰস্থটো দি আছে এইটো দি আছে কিমান 6 1/4 বুজি পাইছা না কোশ্চেনটো 45 45 5/16 দি আছে আৰু প্ৰস্থ দি আছে ইমান এতিয়া আমাক কি বাহিৰ কৰিব লাগে L টো বাহিৰ কৰিব লাগে তাৰমানে দুটা পূৰণফল দি আছে ইমান ধৰি লোৱা দুটা সংখ্যাৰ পূৰণফল 10 এটা সংখ্যা যদি দিয়া থাকে 2 আৰু এটা কি হ'ব 5 হ'ব লাগিব কথাটো বুজিছা না তেনেকুৱা ধৰি লোৱা এই 2 টো দিয়া নাই তে দুটা সংখ্যাৰ পূৰণফল মানে এইটো এটা সংখ্যা বুলি ধৰি লোৱা এইটো এটা সংখ্যা বুলি ধৰি লোৱা দুটা সংখ্যাৰ পূৰণফল এইটো দিয়া আছে এটা সংখ্যা আমাৰ দিয়া আছে এইটো সংখ্যা কিমান হ'ব ইয়াৰ ঠাইত কিমান হ'ব এইটো বাহিৰ কৰিব লাগে এটা এইটো যে বাহিৰ কৰিম আমি কেনেকৈ বাহিৰ কৰিম আমি ধৰি লম এইটো L কাৰণ আমি জানো L টো যদি লাগে L টো ইয়াৰ লগত কি আছিল পূৰণ এইটো যদি আমি ইফালে আনো কি হ'ব হৰণ হ'ব না নাই মানে 10 বাই কি হ'ব 5 এইটোৰ মতে তাৰমানে 2 হ'ব তাৰমানে 2 আমি পাম মানে একে প্ৰচেছত ইয়াতে থাকিব তাৰমানে দুটা সংখ্যাৰ বা L * B এই দুটা পূৰণফল দি আছে 45 5/16 আৰু B টো দি আছে 6 1/4 এইটো আমি বাহিৰ কৰিম কেনেকৈ বাহিৰ কৰিম এইটোৰ লগত এইটো কি কৰিম হৰণ বুজিছা না এতিয়া লিখা দিয়া আছে বা আয়তত কালি ধৰা হল আমি ধৰি লম যে আয়তৰ দিশ আয়তটোৰ দিশ L আয়তটোৰ দিশ আমি L বুলি ধৰি লৈছো এইটো L দিশ সমান L সেন্টিমিটার আমি ধৰি লৈছো আয়তটোৰ দিশ সমান L সেন্টিমিটার এতেকে দিক পূৰণ প্ৰস্থ সমান মানে দিক পূৰণ প্ৰস্থ সমান আয়তৰ কালি আৰু হেতু দিয়া আছে আমাৰ কিমান দিয়া আছে 45 5/16 এইটো সেন্টিমিটার স্কয়ার হিচাপত দিয়া আছে মনত ৰাখিবা এতিয়া এইটো যদি আমি দিকটো আমি ধৰি লৈছো L প্ৰস্থটো আমি ইফালে লৈ আহিম 720 725 হৰণ কিমান হ'ব প্ৰস্থটো কিমান আছিল 6 1/4 এতিয়া এইটো হ'ব সেন্টিমিটার L সমান 725 divided by 16 এইটো হৰণ আমি এক লাইন লিখিম এতিয়া 4 6 4 24 একে 24 একে কিমান হ'ব 25 এতিয়া হৰণটো যদি পূৰণ লিখো কি হ'ব কোনটো উল্টি যাব এইটো না এইটো সেকেন্ড নম্বৰটো না প্ৰথম নম্বৰটো সেকেন্ড নম্বৰ L সমান 725 divided by 16 into 4 by কি হ'ব 5 এতিয়া 4 দি এটো কিমান বাৰ যাব 4 বাৰ 4 4 গুণ 16 এইটো 5 দি যাব 5 দি কিমান বাৰ যাব 5 বাৰ এইটো 5 দি যাব কিমান বাৰ 5 1 4 আৰু 5 145 আকৌ 5 দি যাব এইটো যাব তোমাৰ 2 আৰু 9 29 এতিয়া থাকিল কিমান 29 divided by 4 মানে L equal to হল 29 divided by 4 আৰু এটো যদি আমি সমস্ত হিসাব মিশ্র ভগ্নাংশ হিসাবত লিখো কি হ'ব 4 7 4 গুণ 28 7 4 গুণ 28 আৰু ইফালে থাকিল 1 বুজি পাইছা না 7 4 গুণ 28 29 এটা হ'ব সেন্টিমিটার তাহলে আয়তৰ দিক আমি কিমান পালো আয়তৰ দিক পালো আমি 7 1/4 সেন্টিমিটার -13 divided by 5 সমষ্টি মানে যোগ 12/7 হল না বস্তুটো বুজি পাইছা না এই দুটাৰ সমষ্টিৰ লগত আমি হৰণ কৰিব লাগিব কাৰ পূৰণফল এই দুটা পূৰণফল -31 divided by 7 into -1/2 এটা বুজি পাইছা না নাই ক মই কোশ্চেন মতে লিখিছো
যে -13/5 আৰু 12/7 এই দুটাৰ সমষ্টিৰ লগত হৰণ কৰিব লাগে কিমান যে -31/7 আৰু -1/2 ৰ পূৰণফলক তানে এই দুটা কৰিলে পূৰণফল আমি পাম এই দুটা কৰিলে আমি কি পাম যোগফল পাম বা সমষ্টি পাম এতিয়া প্ৰথমত এই দুটা যোগ কৰা কি হ'ব যোগ কৰিলে লসাগু নিব লাগিব কাৰণ হৰবিলাক একে হোৱা নাই এতিয়া 7 আৰু 5 ৰ লসাগু কিমান 35 হয়নে 35 হ'ব লসাগু এতিয়া -13 ৰ লগত কিমান পূৰণ হ'ব 7 -13 ৰ লগত 7 পূৰণ কৰিলে কিমান 91 গতিকে এইটো হ'ব -91 প্লাছ 12 5 গুণ 60 হৰণটো থাকিলে আমাৰ এতিয়া এই দুটা পূৰণ কৰি দিয়া পূৰণ কৰি দিলে মাইনাছে মাইনাছে কি হৈ যাব প্লাছ প্লাছ থাকিলে 31 হ'ব আৰু এই দুটা 7 2 গুণ কিমান 14 তাত ব্ৰেকেট নিদিলে হ'ব এইটো কাৰণ সব গুছিয়ে গ'ল এতিয়া এই দুটা কোনটো ডাঙৰ সংখ্যা 91 কোনটো সৰু সংখ্যা 60 এতিয়া এই দুটা কি হ'ব মাইনাছ প্লাছ হ'ব এতিয়া মাইনাছটো আমি 91 ৰ পৰা 60 কৰিম কিমান হ'ব 1 9 ৰ পৰা 6 গলি কিমান 3 কিন্তু ডাঙৰটোৰ আগত কি আছে মাইনাছ গতিকে এইটো হ'ব মাইনাছ গতিকে -31 ডিভাইডেড বাই কিমান হ'ব 35 আৰু হৰণ হ'ব 31 ডিভাইডেড বাই 14 বুজি পাইছা না এতিয়া হৰণটো আমি কি লিখিম পূৰণ হৰণটো পূৰণ লিখিলে কি হ'ব -31 ডিভাইডেড বাই 35 ইনটু 14 টো ওপৰত যাব আৰু 31 টো তলত আহিব 31 কি হৈ যাব কেনসেল কিন্তু মাইনাছ কেনসেল হৈছে না মাইনাছ কেনসেল হোৱা নাই মাইনাছটো থাকি যাব মাইনাছটো থাকিলে 35 এতিয়া এইটো কি দি হৰণ যাব কোন হাতেদি যাব হাতেদি এইটো কিমান বাৰ যাব দুইবাৰ আৰু এইটো হাতেদি 5 বাৰ হয় না নহয় গতিকে এইটো কিমান হ'ল -2/5 এইটো হ'ল ফাইনাল এনসার আমাৰ বোর্ডটো দেখা যায় না নাই দেখা যায় না +2/5 মাইনাস দুটা আছে চাবি প্লাস 3/25 ৰ যোগাত্মক একক হ'ব যোগাত্মক একক হ'ব অপশনত দিয়া আছে 7/25 বি অপশনত দিয়া আছে 7/25 সি নম্বৰত দিয়া আছে 27/7 আৰু ডি নম্বৰত দিয়া আছে 25 -25 ডিভাইডেড বাই এটো কি হ'ব কোৱা যোগাত্মক একক কি হ'ব এটো কৰিলে হল যেটো অঙ্ক আছে এটো কৰিলে হল आंसर বা সলিউশন মাইনাস মাইনাস দুটা মাইনাস একেলগে আছে তার মানে কি হবে প্লাস হবে পূরণ আছে না প্লাস হয়ে যাব 2/5 আর এটো কি হবে এটো প্লাস এর আগত মাইনাস আছে তার মানে মাইনাস প্লাস একেলগে আছে তার মানে কি হবে এটো মাইনাস হয়ে যাব হবে না নাই এটো হয়ে গেল প্লাস কি হয়ে গেল দুটা মাইনাস একেলগে আছে এটো প্লাস মাইনাস আছে তার মানে এটো কি হবে প্লাস এ মাইনাস এটা লখাগু কিমান হ'ব ইয়ার 25 এ হ'ব ইয়াৰ লগত 5 পূৰণ হ'ব ইয়াৰ লগত 5 পূৰণ হলে মানে ইয়াৰ লগত 5 পূৰণ হ'ব তানে হল 10 10 মাইনাস কিমান হ'ব 3 10 - 3 মানে কি 7 কোনটো অপশন আছে